सिखोना जाहार हाग्रामानि आलायखुंग्रि दैसायाव सिखोना जोहोलावनि मुसुखा बेखेवदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ क'क्राझार जिल्ला भारत भुटान सिमना ओनसोलनि सिखोनाजार हाग्रामानि आलायखुंग्रि दैसायाव गोदानै लुफुंनाय जावलिया देवान सिखोना जोहोलावनि मुसुखाखौ दिनै बेखेवबाय। जारिमिनाव मख'नाय बायदिब्ला जावलिया देवान एबा सिखोना जोहोलावा 16 जौथाइयाव गंगा राजानि देवान एबा खाजोना खांग्रामोन। इंराजजों दावहा नांनाय समाव गंगा राजानि सान्थ्रि गाहाय सेनजौ खाम्फानि फोथायखेबस' खालामनायाव इंराजजों दावहा नांनाय समाव खारै खारै मेंग्लिनाय देहाखौ लानानै सिखोनाजार हाग्रामानि आलायखुंग्रि दैसायाव दै लोंनायाव थबस्र' दानस' जायो आरो मोदोमाव थानाय थाबसि फिथाइखौ हास'नायनि उनावसो जोहोलावनि जिउआ जोबो होनना फोथायो। बे समनिफ्रायनो आलायखुंग्रि दैसानि दैया सिखोना जोहोलावनि गोजा थैजों जाहाबलांदों होननानै गोबाङानो दिनैसिम फोथायो। जारिमिनजों गोथौ सोमोन्दो गोनां सिखोना जोहोलावनि मुसुखा बेखेवनाय हाबाफारियाव ओनसोलनि रायजो राजाफ्रा बाहागो लायो। मख'नो गोनांदि गोदो गोदाय आजै आजौ समनिफ्रायनो बर'फ्रा फोथायो। ইতিহাসত চিকনা জহলাওৰ এটা ডাঙৰ ৰোল আছে। বীৰ দৈমালু আৰু আমাৰ আগৰ যিটো ইতিহাস আছিলে এই ইতিহাসত চিকনা জহলাওৰ ডাঙৰ এটা ৰোল আমি দেখিবলৈ পোৱা যায়। আৰু সেই সময়ৰ পৰা এতিয়ালৈকে চিকনা জহলাওক আমাৰ বড়ো জনগোষ্ঠীয়ে আমাৰ বীৰ হিচাপে তেখেতক আমি পূজা কৰি আহিছোঁ। আৰু এই আলাইখুংগ্ৰি বুলি যিটো জেগা আছে চিকনাজাৰত, এই আলাইখুংগ্ৰি বুলি ঠাইত যুদ্ধ কৰি আহোঁতে পানী খাবলৈ আহোঁতে ইয়াত তেখেতক মানে কাটি মাৰিছিলে বুলি কেনে তেখেতে কোৱা হয়। আৰু ইয়াৰ পিছতে তেখেতৰ তেজ লাগি পেলাই এই শিলবিলাক চব ৰঙা ৰঙা হৈ যোৱা বুলি সেই সময়ৰ পৰা এটা বিশ্বাস আছে। আজিও আমি আহি পেলাই চাইছোঁ যে শিলবিলাকত এতিয়াহে তেজ লগাৰ নিচিনা এটা ৰঙা ৰঙা আপুনি দেখিবলৈ পাব। চ' এইটো যিটো আগৰ পৰা বিশ্বাস আমাৰ আছিলে সেইটো এভিডেন্স হিচাপে এতিয়াও মানে এইটো দেখিবলৈ পোৱা যায়। আৰু এটা চ'ৰ্চৰ পৰা পানীটো ওলাই এটা পশ্চিমে আৰু এটা পূবে এইটো বৈ গৈছে। এনেকুৱা এটা চ'ৰ্চ আপুনি দেখিবলৈ বহুত টান। আমি বহুত চ'ৰ্চ দেখিছোঁ এটা জেগাৰ পৰা পানী ওলাই এটা ছাইডেদি বৈ যায়, কিন্তু এই জেগাৰ পৰা পানীটো ওলাই পেলাই দুটা ছাইডত বৈ গৈছে। তো সেইটো এটা ডাঙৰ টুৰিষ্ট এটা প্লেচ হ'ব পাৰে। আৰু এইটো যিহেতু চিকনা জহলাওৰ এটা পবিত্ৰ এটা স্থান, এই ফৰেষ্ট এই এৰিয়াটো আমি এটা ছেক্ৰেট ফৰেষ্ট হিচাপে এটা পবিত্ৰ এটা অভয়াৰণ্য হিচাপে আমি এইটো বিটিআৰ চৰকাৰে আমি ৰিচেণ্টলি ঘোষণা কৰিবলৈ গৈ আছোঁ। আৰু পৰ্যটকসকলে ইয়াতে আহি যাতে এই অঞ্চলত ভিজিট কৰিব পাৰে, চাব পাৰে, তেনেকুৱা বিভিন্ন সুবিধা আমি বনাবলৈ গৈ আছোঁ। আৰু বিশেষভাৱে আমাৰ যিখিনি ৰাস্তাৰ এইটো ভাল নহয় অৱস্থাটো, তো সেইকাৰণে ৰাস্তাটো আমি এই বছৰ নিৰ্মাণ কৰিম। আৰু ইয়াত এনি টাইম আমাৰ শান্তিৰ কাৰণে এটা ভাল এটা মেডিটেশ্যনৰ কাৰণে বা নিজৰ যিটো শুদ্ধিকৰণৰ কাৰণে মানুহবিলাক ইয়াত আহিব পাৰিব আৰু সেইখিনি ব্যৱস্থা আমি কৰি দিম।